খোজকাঢ়ি নদীত তিৰিকে যায় দে এতিয়া কি হ'ল বাহিৰত আলো কি তোৰ খালা নেকি বেছি বেছি কথা নকবি দে বুচকি এতে থ মানে এতে থ বুচকি এতে ঠকাই নেনে দে তোৰ ভাঙা স্কুটি দে চেতনা যো Wow, সেইটো ছাগলা হৰিণ ক'ত সেইটোৱে দিন কানি মোৰ কানিয়া এইটো ছাগাল লগুনে টকলা ছাগাল দেখা নাপায় ৰঙা নীলা হৰিণ দেখা পাবি নেকি লব আছে ক'ত ভেজ আৰু আমি খাদ্যত লৈ চেতনা আমিও যদি ধনী হলো হয় তেতিয়া আমি বেলেগ বেলেগ জেগাত ফুৰিব যাব পাৰিলো হয় ন আমাৰ আব্বাহঁতে বেকা ধনী নহয় দয়ালা কি কথা উৎপাৰ দিছে আমি যি পজিশ্যনত আছো তাতে সুখী হ'ব লাগে আমি কেতিয়াও আমাৰ চাই ওপৰৰ মাত চাই মন বেয়া কৰিব নালাগে আমাৰ তলৰ মানুহক চাই গৌৰৱ অনুভৱ কৰিব লাগে কাৰণ সিহঁতে আমাতকৈ আধাও সুখ পোৱা নাই আজিৰ দিনতো কিছুমান এনেকুৱা মানুহ আছে যিয়ে এসাঁজ খাই এসাঁজক গালি চিন্তা কৰিব লাগে আৰু সেইগিলা ভাবি চালি আমিয়ে সুখত আছো হয় নে নহয় কথাটো কিন্তু ঠিকে কৈছা পিছে আৰু এটা কথা আপাৰ আছামত হোৱা বানপানী তাৰ কাৰণে মানুহৰ কিমান অসুবিধা হৈছে মই ভাবছো বাতৰিত সিহঁতক চাই বেয়াই লাগে তাকেইতো আৰু সেই বানপানীৰ লগত বহুত মানুহো মৰি গৈছে আৰু যিবিলাক বাচি আছে সেইবিলাকৰ বহুত খোৱা লোৱাৰ বহুত অসুবিধা হৈছে তাকেইতো আমিও যদি তাহাঁতক কিবা সহায় কৰিব পাৰিলো হয় ন তাকেতো মই সেই ভাবলি কি হ'ব এতিয়া আমি সৰু সৰু ছোৱালী আমিনো কি কৰিম তই এতিয়া সেপাকে যাওঁ আছে আছে কাছৰ লগতে মহ ভেকুলী শামুকৰ চলি পলি ভেকুলী চলি পলি আৰু সাৰহাইটি মাছো আছে হাইটি মাছ ইটোৰ কাৰণে মাছে চেতনা এইটো কেনে মাছ মইও দেখা নাই তই মাছছো একবাৰ চাও এতিয়া মাতিব নৰা এতিয়া সাৰ খাই আছে নেকি তোৰ কথা অলপমান হৈছে তাই এতিয়া সাৰ খাই আছে কিন্তু ঘৰত নহয় তেতিয়াহ'লে ক'ত নিমাহঁতৰ ঘৰত আমাৰ দৰে গৰম বন্ধ পাই তাইও ফুৰিব গৈছে মাইনাকে নাওত মন গৈছিলে চুইমিং পুলটোতে চেতনা ইয়াতে কি নাও চান নচলে নেকি নাও দেখোন না চুইমিং পুলত কি নাও চলে নেকি চেতনা মোৰ কিন্তু মস্ত ভোক লাগছিলে কিবা কৰ ভোক লাগছি তই এই ঠাণ্ডা পানী হোটেল কিনিব ভোকতে মাৰি দি ভোকৰ মেলেৰিয়া হৈ মৰি যাব দে চেতনা মোৰ কিন্তু ভোক নহয় তই সেই বটল পানী গোটাই মাৰি দিলি ভোক লাগছিল ভোকতে মাৰি দিলো দে ভালে কৈছে দে পিছত কিন্তু 1 নম্বৰ নদলি মোক নকবি মই এগলা ব্যৱস্থা কৰিব নোৱাৰো তাইতো কিবাকে মেনেজ হ'ল এতিয়া মই কি কৰিম মোৰো বহুত ভোক লাগছে হয় নেকি আতে ফলো মি কাম ফাষ্ট চলো চেতনা খাই বঢ়িয়া লাগছে মস্ত মিঠা দেখোন মিঠা চব লাগব দে ফ্ৰিজ পোৱা বস্তু না আৰু সফ্ৰেম খাবা লাগে সফ্ৰেমত আইৰণ থাকে নে
আমাৰ দেহৰ আইৰণৰ কমি দূৰ কৰে। অ' দৈ কিবা শুনছে না? মোৰ কিন্তু ভয় লাগব ধৰছি। শুনা পাইছো তই মাতটো। ঠাইত কিবা ফাল্টু বুলি ভাবা। মই বাঘৰ দৰে কিবা শুনছো। মোৰ কথা শুনি আৰু পাইছ দয়ে। তে একো নাই, এখন চিৰিয়াখানা বুলি ভাবিছে নেকি? এখন জাষ্ট নৰ্মেল জংগাল। হয় নেকি? গোসানী পিছফালে চাহ সেইটো কি? দাউছে যাই যে তাৰ কাণ ধৰি উঠি পেলাই জংঘল ঘূৰ গেল। ফ্ৰী ৰাইড হ'ব যা। ৰখা এই সময়ত কি বক পাৰছে? বাপৰে কি ভাগ্যত যেন বাচিলো। নহলি যে সি আমাক তিনকে ডিস্কো ডান্স কৰি খালা কয়। আৰু আমি ডিস্কো ডান্সাৰ। মোৰ দিনৰ খানাটো হৈ গেল, সেনেকে কৈ খালা কয়। তই বিৰা পিছফালে চাহ সেইটো এনাকন্দা। উঠ উঠ অলপমান টোপনি মাৰিব দি ভাগৰ লাগছে। উঠ উঠ ৰখে মোৰো ভাগৰ লাগছে। দৈৰে এই ভাগাৰ ঘৰত যাওঁ আৰু আগে চকু মেলি চাওঁ।